নমস্কাৰ মই চক্ৰপাণী শইকীয়া অসমলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আছে মোৰ বন্ধু। নমস্কাৰ, মই অনন্ত শইকীয়া। আজি আমি আঠখেলীয়া নামঘৰলৈ যাব ওলাইছোঁ। আঠখেলীয়া নামঘৰৰ বিষয়ে আপোনালোকক কিছুমান কথা জনাবলৈ লৈছোঁ। চাই থাককচোন আমাৰ ভিডিঅ'টো। হাই, দিছ ইজ অংশুমান শইকীয়া। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, অসমলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ গোলাঘাট জিলাত থকা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভাগ সৰু এটি ভিডিঅ'ৰ সহায়ত আপোনালোকৰ আগত দাঙি ধৰিবলৈ লৈছোঁ। তাত অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিয়ে যেন। এই আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচৰা। অতি সুন্দৰভাৱে বাটচৰাটি সজাই তুলিছে। বাটচৰাটোৰ নিচেই কাষতে সোঁহাতে এটা অতিথিশালা আছে। আৰু এতিয়া আমি দ্বিতীয়খন গেট দেখা পাইছোঁ। দ্বিতীয়খন গেটৰ পিছত আমি নামঘৰত উপস্থিত হ'ম। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ কাৰ্যালয় এইটো। আঠখেলীয়া নামঘৰৰ বহুত এটা নিয়ম নীতিৰ মাজেৰে কাৰ্যভাগ চলাই আছে। এয়া আছিল আগৰ নামঘৰ ভাগ, য'ত আছিলে আগতে নামঘৰটো। তাত চাকি বন্তি জ্বলাই এতিয়া শৰাই তাতে দিয়ে। এই আপোনালোকে দেখিবলৈ পাইছে নতুন নামঘৰ ভাগ দেখিলে। নতুন নামঘৰৰ সন্মুখৰ ফালৰ পৰা লৈছিলোঁ। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ আমি নামঘৰ ভাগৰ নিচেই কাষতে থকা নামঘৰৰ পুখুৰীটো। নামঘৰ পুখুৰীটোত কাছ ওলায়। যদি ভাগ্য থাকে আৰু কাছ দেখা পাম, হয়তো আপোনালোককো দেখাম। হয়, পুখুৰীটোৰ মাজতে দেখিবলৈ পাইছোঁ শ্ৰীকৃষ্ণ মূৰ্তি, কালী দমনৰ এটা অংশ। কালী দমনৰ এটা অংশ। এইটো বিশেষ নাজানো কালী দমনৰ বিষয়ে, কিন্তু এনেই ৰাসত দেখা পাইছোঁ, ঠিক তেনেকৈ ধৰিব পাৰিছোঁ। নামঘৰভাগ বহুত সুন্দৰভাৱে সজাই তুলিছে। নামঘৰৰ আমি সোঁ চাইডৰ পৰা ফটো লৈছোঁ। এয়া নামঘৰভাগৰ পুথিভঁৰাল। এয়া পুথিভঁৰাল দেখিবলৈ পাইছে আপোনালোকে। আৰু সন্মুখৰ ফালৰ পৰা নামঘৰটো এবাৰ দেখাব বিচাৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মুখ্য দুৱাৰ। এয়া সন্মুখত জয় বিজয়। ভিতৰৰ ফালে আপোনালোকক দেখাইছোঁ নামঘৰৰ ভিতৰ ভাগত দেখিবলৈ পাইছে মুখ্য আসন ভাগ দেখিবলৈ পাইছে। আমি আপোনালোকক আকৌ দেখাম য'ত এতিয়া শৰাই চাকি লোৱা হয়। ইয়াত আছিলে আগতে পুৰণা আসন ভাগ ইয়াত আছিলে। যিহেতু পুৰণা নামঘৰটো এইটো আছিলে। বন্ধুসকল, সন্ধিয়াও হৈ আহিছে, আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।